আপোনালোকৰ আশা কৰিছোঁ আপোনালোক সকলো ভালে আছে আৰু আপোনালোকে ভাবি আছে যে আজি মই কি কৰি আছোঁ। আজি মই পাকঘৰত কি কৰি আছোঁ। আজি মই পাকঘৰত আহিছোঁ এটা বস্তু বনাবলৈ। পাকঘৰত আহিছোঁ আজি মই ম'ম' বনাবলৈ। আজি মই ম'ম' বনাম আৰু ম'ম' কথাটো ক'বই নালাগে। ধুনীয়া একদম বৰষুণ দিয়া বতৰত গৰম গৰম ম'ম' চুপ খোৱাৰ মজাই বেলেগ। ভিডিঅ'টো লাইক কৰি দিব আৰু শ্বেয়াৰ কৰি দিব আৰু চেনেলটো সকলোৱে ছাবস্ক্ৰাইব কৰি ল'ব আৰু যোনে যোনে ছাবস্ক্ৰাইব কৰি থৈছে তেওঁলোকক সকলোকে থেংক ইউ। আহক এতিয়া ভিডিঅ'টো ষ্টাৰ্ট কৰোঁ। ফাৰ্ষ্ট মই চুলিকেইটা অকণমান ধুনীয়াকৈ বান্ধি লওঁ, নহ'লে দিগদাৰ হ'ব যে বনাওঁতে। নহ'লে যদি চুলিটো কৰিবলৈ হয় ধ্বংস, এটা ম'ম' মোৰ ধ্বংস হৈ যাব আৰু এটা মোৰ ধ্বংস হোৱা মানে আৰু কি হয় আপোনালোকে গমেই পাইছেগৈ ছোৱালীবিলাকে। গাইজ মই এতিয়া ম'ম' বনাবৰ কাৰণে কি হ'ল গাইজ মই এতিয়া ম'ম' বনাবৰ কাৰণে কুকাৰটোত পাতি থৈছোঁ মাংস বইল কৰিব দিছোঁ ষ্টাফিংটোৰ কাৰণে। আৰু এতিয়া মই ইয়াত ময়দা এইবিলাক দি মেলি ৰেডি কৰি ল'ম বেটাৰটো। এতিয়া মই ময়দাটো বিচাৰি হ'ব নি মই তাত পিঁয়াজ কেলৈ হেৰি কৰিছ পিঁয়াজ কাট দুটা তাৰপৰা পিঁয়াজ কাট পিঁয়াজ চালনটো ক'ত আছে জানো গাইছ এইটো চাওক মোৰ দৌটো ৰেডি হৈ গ'ল। কিমান কোমল কোমল হৈছে দেখিছেনে? পুৰা কোমল দৌ বনিছে এইটো। এতিয়া অকণমান মই তেল সানি মেৰিয়াই থৈ দিম, তেতিয়ালৈকে মই ষ্টাফিংখিনি ৰেডি কৰি ল'ম। পনীৰখিনি খুলি আছোঁ এয়া। মই কিন্তু ইয়াত ফ্ৰিজৰ পানী দিছোঁ দেই, এইটো বনাবৰ কাৰণে মই ফ্ৰিজৰ পানী দিছোঁ ঠাণ্ডা। সেয়াই নিমখ আৰু ৰিফাইণ্ড অইল দিছোঁ, 3 চামুচ ৰিফাইণ্ড অইল দিছোঁ আৰু আধা চামুচ নিমখ দিছোঁ আৰু 1 কাপ ময়দা দিছোঁ আৰু ইয়াৰ পানী দিছোঁ। গাইছ এতিয়া মই মিক্সিত মাৰি ল'লোঁ ষ্টাফিংখিনি আৰু এইখিনি ষ্টাফিং ইয়াত পিঁয়াজ দিলোঁ। আকৌ ইয়াত এতিয়া আৰু এক্সট্ৰা এনেকৈ পিঁয়াজ দিলোঁ আৰু এইফালে ভনীয়া এয়া বেলি আছে। সৰু সৰু লাডুকেইটা দেখাই দিছোঁ, এইকেইটা লাডুকেইটা। এতিয়া কি কৰিব আহিছোঁ জালুকৰ গুড়ি দি দিম এতিয়া ইয়াত। সুৰসুৰীয়া গোন্ধ খায়ো মস্তি লাগে। জালুকৰ গুড়ি দিলোঁ আৰু মই মানে আদা নহৰু মিক্সিত মাৰি খাই বেয়া পাওঁ, মানে পিচিবতো নোৱাৰি ন, ইয়াত পটা চটা নাই যিহেতু, সেইকাৰণে মানে খুন্দি দিওঁ। খাই তেতিয়া বেছি ভাল লাগে। পিছা নিচিনা হ'ব নোৱাৰে হ'লেও আৰু, কিন্তু মানে মিক্সিত মাৰিলে টেষ্ট মিলাই লওঁ। কাৰণ মই পকৰি চকৰি বনালোঁ মানে ইয়াত এনেকৈ খুন্দি দিহে খাই ভাল পাওঁ। হৈ গ'ল তাৰপৰা আৰু এতিয়া বাকী মছলা চছলাখিনি দিব। মই হাতত ল'লে কৰিব দিগদাৰ হৈছে, সেইকাৰণে ফোনটো ইয়াতে থৈ দিছোঁ। একো অকণমান মেগী মছলা দিওঁ বেছি ফ্ৰাই কৰিব দিছোঁ খাবলৈ। বাকীখিনি হেৰি চুপত দিওঁ চুপত টমেটো কেটচাপ আপোনালোকে দেখা নাই চাগে তাতো কেনেকৈ দেখুৱাইছোঁ আৰু এই চব ষ্টাফিংখিনি। গোটেই ম'ম'খিনি মেইন ষ্টাফিঙৰ পৰে। ষ্টাফিংখিনি ভাল নহয়, খায়ো ভাল নালাগে। জ্বলা মিঠা চব আহিলে এতিয়া ভাল লাগে। গাইছ এয়া চাওক ম'ম'খিনি বনাই মেলি ৰেডি হৈ গ'ল। একদম পূৰা ঘামি গ'লোগৈ দেখিছেনে? খালি কিছুমান মাজে মাজে ফাটিছে আৰু ইমান ভালকৈ চেপটো হোৱা নাই। আৰু যিহেতু মোৰ ওচৰত ম'ম' ষ্টিমাৰ নাই, সেইকাৰণে মই চচতে পানী চানী দি মেলি এতিয়া পাতি থৈছোঁ। এতিয়া মই এই ম'ম'কেইটা তাত দি দিম, দি মেলি আধা ঘণ্টাৰ কাৰণে ৰৈ দিম। আৰু গাইছ মই ইয়াত চুপ বনাবৰ কাৰণে এইখিনি ৰেডি কৰি ল'লোঁ। এই ৰ'ব ভালকৈ দেখাই আছোঁ। এই দেখিছেনে? এইফালে চাওক, এই দেখিছেনে?
ইয়াত দিছোঁ পানী, মাংস, আদা, তাৰপিছত মান ধনিয়া, বি জলকীয়া এফাল, তাৰপৰা মেগী মছলা, নিমখ আৰু ঘৰত পিছা মছলা অকণমান, তাৰপিছত আৰু দিছোঁ অকণমান ৰংগুৰি। আৰু এতিয়া এইখিনি মই দুটা তিনিটা চিটি লগাই দিম। লগোৱাৰ পিছত মোৰ চুপ ৰেডি হৈ যাব। আৰু এয়া দেখিছেনে, এইফালে ম'ম' ৰেডি হৈ আছে। এতিয়া মই এইটো কুকাৰটো পাতি চুপখিনি ৰেডি কৰি লওঁ পটাপট। গাইছ, এয়া চাওক, মোৰ গৰম গৰম ম'ম' বনি ৰেডি হৈ গ'ল। মাজে মাজে দুটামান ফাটি গৈছে, একদম পূৰা ধোঁৱা ওলাই আছে আৰু খাই মস্তি লাগি যাব। এতিয়া মই পটাপট উলিয়াম। ইয়াত মই মেয়নিজ আৰু চচ ৰেডি কৰি থৈছোঁ, আৰু ইয়াত মোৰ চুপ আছে। পটাপট মই এইখিনি উলিয়াই ৰেডি কৰি লৈছোঁ হা। গাইছ, মোৰ ম'ম' ৰেডি হৈ গ'ল। এতিয়া মই ম'ম'খিনি খাম। এই চাওক, মোৰ ম'ম' ৰেডি। টেষ্টি লাগিছে নে বাৰু? হ'লেও মাজে মাজে অকণমান ফাটা ফাটা আছে খালি। এইখিনি চুপ গ'ল। টেষ্ট কৰোঁ ফাৰ্ষ্টত, সেইটোকে টেষ্ট কৰোঁ। মজা বনিছে, মজা। চচটোত ম'ম' বনাইছিলোঁ। অঁ, মস্ত। গাইছ, মই এতিয়া ম'ম' খাই একদম বিচনাত মানে পৰি আছোঁ। আপোনালোকে মোৰ অৱস্থাটো দেখিছে চাগে। একদম মানে পেট পূৰা ভৰ্তি হৈ গ'ল। ভনীয়ে এটা নাখালে, তাইতো ইমান খাই ভাল নাপায়, সেইকাৰণে মই তাইৰ ভাগৰটো খাই পেলালোঁ। গতিকে মই একদম পূৰা পেট মানে ভৰ্তি হৈছে। এতিয়া ভাত মানে আজি ৰাতি খাব পাৰোঁ নে নোৱাৰোঁ তাৰ ঠিক নাই। মানে খাই বহুত টেষ্টি লাগিলে, গতিকে মই এগালমান খাই দিলোঁ। বৰষুণ দি আছিলে তাতে, খাই মেলি মানে ভাল লাগিলে। খাই আছোঁ। এতিয়া মোৰ পেটডাল ভৰি আছে, আৰু মই এতিয়া ভাত চাত খাব নোৱাৰোঁ চাগে। মই শুই যাব লাগিব। আপোনালোকে মোৰ অৱস্থাটো দেখিছে চাগে। এতিয়া মই ভিডিঅ'টো ইয়াতে এণ্ড কৰিব লাগিব, কাৰণ কেলৈ মোৰ বহুত বেছি ভাগৰ লাগিছে। খালোঁ মেলিলোঁ আৰু বনাওঁতে কিমান মানে কষ্ট হয় আপোনালোকে গম পাইছে। আৰু সেই কষ্টখিনিৰ কাৰণে প্লিজ আপোনালোকে মোক এটা লাইক সকলোৱে কৰি দিব, আৰু চেনেলটো যোনে যোনে ছাবস্ক্ৰাইব কৰা নাই ছাবস্ক্ৰাইব কৰি ল'ব, আৰু যোনে যোনে ছাবস্ক্ৰাইব কৰি থৈছে থেংক ইউ সকলোকে। আৰু আজিলৈ আহিছোঁ, আৰু নেক্সট এটা ব্লগত আকৌ লগ পাম। বাই বাই।